নমস্কাৰ দাদা, নেনু খাব নেকি আপুনি? নাখাওঁ মই। বাহিৰত আহ, নহ'লে মই তোৰ দুৱাৰ মুখত মুতিম। আমি সকলোৱে লগ হৈ তোৰ দুৱাৰ মুখত মুতিম। আইছা নে ওলাই? নে তোৰ দুৱাৰ মুখতে মুতিমেই? ওলাই যাতে নাহা মুতি ধৰ। মল্লুৱে বাল। এইটো কলম স্পেচত বল পেন চল পেন এইগিলাক একো নচলাই। এই কলমটো বৈজ্ঞানিকে বহুত মাথা আৰু $100 খৰচ কৰি এইটো বনাইছে। এনেকৈ যেনেকৈ তেনেকৈ লিখিব পাৰি, 0 ডিগ্ৰী টেম্পাৰেচাৰতো লিখিব পাৰি। আৰু মোক ভাল পাই কিনে এটা বৈজ্ঞানিকে এই পেনটো মোক দি দিছে। এই বেটছটোৰ এনেকুৱা কোনোবা আছে যিয়ে এই কলমটো লৈ যাব? তোক কি বেলেগকৈ ক'ব লাগিব নেকি? ছাৰ, আই হেভ এ গভীৰ প্ৰশ্ন। ছাৰ, যদি স্পেচত বল পেন চল পেন নচলে তেতিয়াহ'লে বৈজ্ঞানিকে কাঠ পেঞ্চিল ছাৰ কিয় ইউজ কৰা নাছিল?